আজি এয়া হৰে কৃষ্ণ মন্দিৰ যাওঁ ব'ল। কেতিয়া গধূলি নেকি? গধূলিকে যাওঁ। দে হ'ব দে। হৰে কৃষ্ণ মন্দিৰ নৰ্থ গুৱাহাটী GNRC। ঠিক আছে দে হ'ব দে। হ'ব দে। হাই গাইজ, আমি এতিয়া ফাইনেলি আহি পালোঁ হৰে কৃষ্ণ মন্দিৰ আৰু আজি আমি ছাডেনলি প্লেন কৰি পেলাই চম্পকক ফোন কৰিলে আৰু লগে লগে আহি আমি উপস্থিত হ'লোঁ। এতিয়া এইটো আপোনালোকে অকণমান আগুৱাই গৈ দেখিবলৈ পাব, এইটো মানে গোটেই হৰে কৃষ্ণ মন্দিৰৰ কম্পাউণ্ড হয় আৰু আমি সোমাই গৈ আছোঁ। এইটো আগে আগে যাই আছে চম্পক, প্ৰশান্ত, আমাৰ লগৰ আৰু কেইটামানো আহিছে বাৰু। এতিয়া আমি ষ্ট্ৰেইট গৈ আপোনাৰ ছাইডত চেণ্ডেলখিনি ৰাখিব লাগিব আৰু আপোনালোকে অকণমান ভিউটো চাই লওক ফাৰ্ষ্ট টাইম কেনেকুৱা পাইছে। চম্পক আমি ওপৰতে যাই সেৱা এটা কৰি আহোঁ, জলদি। Hare Ram, Hare Ram, Ram Ram, Hare Hare.